Welcome to my channel Kuhi Kuhi. Hi friends, মোক চিনি পাইছানে? মোৰ নাম কুহি। আজি মই এক্টিং নকৰো দে। আজি মই মুখত কি লগাও, কি খাওঁ সেইবিলাক মই কম। প্ৰথমে মই কৈ লওঁ মই চব এমুৰে বস্তু লগাওঁ আৰু খাওঁ। আহাচোন বস্তুবিলাক তোমালোকক দেখাওঁ। এইটো হ'ল লোচন। এইটো হানি আৰু গ্লিচাৰিন দি মিক্স কৰি বনোৱা হয়। এইটো লগালে মুখখন চব হৈ থাকে। এইটো মই সদায় লগাওঁ। নেক্সট মই এতিয়া পাউডাৰ লগালে। এইটো হ'ল পাউডাৰ। এইটো লগালে আমাৰ মুখখন ধুনীয়া হৈ থাকে। এইটো যদি আমি অলপমান বতাহৰ লগত ছটিয়াই দিওঁ এইটো মিক্স হৈ যায়। গৰম দিন আহি আছে যে সেইকাৰণে এইটো মই সদায় লগাওঁ। এতিয়া মই বেলেগ এটা বস্তু দেখাওঁ। এইটো হ'ল কিডছৰ গ্লিষ্টাৰ। এইটো টেষ্টটো কিবা জেলি নিচিনা হয়। এইটো মই সদায় ঘঁহো। এইটো লগালে দাঁতৰ প্ৰব্লেম নহয়। এইটো কিডছৰ হয়, মানে ডাঙৰৰ কাৰণে বেলেগ আছে। এতিয়া মই বেলেগ এটা দেখাওঁ। এডাল হ'ল আমাৰ কিডছৰ ব্ৰাছ। এডালেদি ব্ৰাছ কৰিলে বেছি দাঁতত কষ্ট নাপায়। এইটো হ'ল কিডছৰ আইৰণ। এইটো আমাৰ ব্ৰেইনৰ কাৰণে ভাল। এইটো সদায় খাওঁ মই। একদিন খাই থাকিব লাগে। নেক্সট এতিয়া আমি বেলেগ এটা প্ৰডাক্টৰ ওচৰত যাম। এইটো হ'ল নেচাৰেল চি। এইটো মই চুপি খাবলৈ বেয়া পাওঁ কাৰণে এইটো মই পানীত মিক্স কৰি খাওঁ। এইটো খালে আমাৰ সোনকালে বেমাৰ নহয়। মই ইমানে কৰিলো, আকৌ মই বেলেগ ভিডিঅ' দেখাই থাকিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।